दिल का दरिया बही ही गया इसको इबादत तू बन गया মা নেল কাটাৰটো আনাচোন নখকেইটা কাটি লওঁ ঐ বলিয়া হলি নেকি ৰাতি নখ নাকাটে নাজানো নেকি ৰাতি নখ নাকাটিব নাপায় নহয় আৰে মা ক'তনো লিখা আছে ৰাতি নখ কাটিব নাপায় বুলি এই এইটো মানুহৰ তোমালোকৰ যে অন্ধবিশ্বাসবোৰ দেই আচ্ছা ঠিক আছে যেনিবা মই মানি ল'লো ৰাতি নখ কাটিব নাপায় বুলি কিন্তু তাৰ অন্তলত এটা কাৰণ থাকিব লাগিব ন কিবা এটা নিশ্চয় সাইন্টিফিক ৰিজন এটা আছে তো মোক কাৰণটো তুমি জনাই দিয়া তেতিয়াহ'লে মই আজিৰ পৰা নখ নাকাটো ঠিক আছে তাত কাৰণ কেলে লাগিছে নাপায় মানে নাপায় আৰু ৰাতি নখ কাটিব নাপায় বাছ আমি আগৰ পৰা সেইটো শিকি আহিছো তহঁতিও সেইটো শিকিব লাগিব ৰাতি নখ কাটিব নাপায় বাছ হ'ল এইটো নাপায় নকৰিবি সেইটো নাপায় নকৰিবি নাপায় 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 কিন্তু আপোনাক কোনেও কৈ নিদিয়ে যে কিয় নাপায় প্ৰত্যেকটো নাপাৰ পিছত এটা সাইন্টিফিক ৰিজন থাকে সেইকাৰণে মানুহে কয় এইটো মানে নাপায় কৰিব বুলি এই সাইন্টিফিক ৰিজনটো থকাৰ কাৰণে কয় কিন্তু মানুহে নাজানে নজনাৰ ভুলতে মানুহে বাছ নাপায় বুলি কৈ পিনে কাম সামৰি থৈ দিয়ে আৰু বাকীখিনিকো কয় এইটো নকৰিবি সেইটো নকৰিবি চ' এতিয়া যোনটো ভিডিঅ' আপোনালোকে চাই আছে আৰু পিছলৈ আৰু কেইটামান নাপায় নকৰিবি এনেকুৱা ধৰণৰ অন্ধবিশ্বাসৰ বিষয়ে জানিবলৈ পাব আহক আমি ভিডিঅ'টো ভাল ধৰণে চাওঁ কামবোৰতো হ'ল ইমান চিঞৰিছা যে শান্তিকে টিভিটো চাব নিদিয় মোৰ ভৰিত ওপৰৰ পৰা জেঠী এটা আহি পৰিলে ইমান ৱা জেঠী পৰিলে জেঠী পৰিলে ভালহে জেঠী পৰিলে দেশ ভ্ৰমণ কৰিবলৈ পায় নাজানা নেকি ভালে হ'ল দে হে তুমি ক'ত পালা হয় মা দেশ ভ্ৰমণ কৰিবলৈ পায় জেঠী পৰিলে এতিয়া জেঠীটোহে মোক দেশ ভ্ৰমণ কৰাব নহ'লে তাৰমানে মই ফুৰিবলৈ নাপালোহেঁতেন মাৰি পঠিয়াই দিবা দেই মাৰি পঠিয়াই দিবা আৰু কি কিবা হয় আৰে বহুত কথা থাকে জানো নেকি জেঠীৰ লগত তো জেঠী যদি কেনেবাকৈ ভৰি তলৰ পৰা ওপৰলৈ উঠে নহয় তেতিয়া অমংগল হয় মানুহৰ ভাল নহয় আৰু যদি কেনেবাকৈ পতাটো পৰে নহয় ভৰি পতাত নাই পোৱা নহয় ন যদি ভৰি পতাত পৰে নহয় তেতিয়া পইচা পাতি লোকচান হয় আৰু যদি কঁকালত পৰে নহয় নতুন কাপোৰ পায় আকৌ বহুত আছে আৰু আছে পিঠিত পৰিলেও মাটি বাৰী পায় আকৌ বুকুত পৰিলেও মৰম চেনেহ পায় নকবি আৰু বহুত আছে আকৌ হাতত পৰিলেও ভাল হয় হাতত পৰিলে বোলে পইচা পায় তাৰপিছত এনেকুৱা ধৰণৰ বহুত কথা আছে তো আৰু কিবা কিবি মোৰ সেনেকৈ কঁকালত পৰিছিলে অৱশ্যে দেউতাই মোক ব্লাউজ এটা আনি দিছিলে দেখিছোঁ নাই পালোঁ নহয় ময়ো প্ৰথম শুনিছো দেই জেঠী পৰিলেওনো এনেকুৱা হয়নে তাৰমানে মই কাম বন নকৰি এনেই থাকিলে বা জেঠীটো পেলাই ল'ম আৰু গা পা হৈ যাব ন ঠিকে আছে তেতিয়াহ'লে মই আৰু গাতে জেঠীটো পেলাই ল'ম আৰু মই টকা পইচাও পাম মই কাপোৰ কানিও পাম কঁকালত কঁকালত পৰে এনেকৈ ক'ম আৰু আহি যাব কাপোৰ পাম টকা পইচা পাবলৈ হ'লে আকৌ সেই হাততে পেলাই ল'ম জেঠীটো নমা কি মজা লাগিব বৰ বঢ়িয়া কথা ক'লা দেই একদম বঢ়িয়া মানে বঢ়িয়া আৰু ফিদা মই একেবাৰে কেনে শুনিলেনে এতিয়া আপোনালোকে একো কষ্ট কৰিব নালাগে জেঠীটো গাত পেলাই লওক টকা পইচা সম্পত্তি কাপোৰ কানি চব পাব আপোনালোকে ঠিক আছে শুন না তোৰ মুখত ইমান তিল আছে তই যে চাকৰি কৰা দৰাই পাবি জানো চাচা তোৰ ডিঙিটোচোন আছে তই ডিঙিত যে সোণৰ নেকলেছ পিন্ধিবলৈ পাবি কি যে মজা হ'ব ন বুজিলেনে তিল থাকিলে বোলে চাকৰি কৰা দৰা পায় তেতিয়াহ'লে আপোনালোকৰ যদি কাৰোবাৰ মুখত তিল আছে তেনেহ'লে আপুনি সৌভাগ্যৱতী নিশ্চয় ৰৈ থাকক আৰু চাকৰি কৰা দৰা আহি থাকিব যিহেতু আপোনাৰ মুখত তিল আছে মা ভোক লাগিছে কিবা এটা খাবলৈ দিয়াচোন ক'ত সোমাই আহিছ তই অসুবিধা হৈ থকা নাই জানো অসুবিধা হৈ থকা পাকঘৰত নোসোমাই নহয় যা ওলাই ইয়াৰ পৰা মা তুমি কি কথা ক'বলৈ আহিছা মই মেন্সে হৈ আছো মেন্স হ'লে পাকঘৰত নোসোমাই এইটো কি নিয়ম আকৌ কৃষ্ণ কৃষ্ণ তই খালি দে খালি গোটেইখন চোৱা কৰিলি এতিয়া গোটেইখন পানী ছটিয়াব লাগিব ধুব লাগিব মুচিব লাগিব শেষ কৰিলি আকৌ মোৰ কাম পৰা বহাই ল'লি তই খালি আৰু দেই কি ক'ম এতিয়া আপোনালোকে ডিচাইড কৰক শুদ্ধ পিৰিয়ডছ আমাৰ নেচাৰেল প্ৰচেছ হয় কিন্তু মানুহে ইমান সমাজত কিছুমান ধৰা বন্ধা নিয়ম কৰি দিছে মাইকী মানুহৰ কাৰণে যে এইটো নকৰিবি সেইটো নকৰিবি ইয়াত নবহিবি তাত নবহিবি তই মেন্স হৈ আছ তই অসুবিধা হৈ আছ এইটো কিয় আপোনালোকে নিজেই ডিচাইড কৰকচোন এইবোৰ কিছুমান অন্ধবিশ্বাসৰ বলি হৈছে মানুহবোৰ হয় ইয়াৰ পাছত কিছুমান চাইণ্টিফিক ৰিজন আছে কিন্তু মানুহে নাজানে মানুহে বাছ ক'ব পাৰে নাপায় নকৰিবি এনেকৈতো কেতিয়াও নহয় জানো এতিয়া আপোনালোকে ভাবি লওক কোনটো সত্য